ৰ তহঁতক মই আজি এটা যাদুই ফলৰ বিষয়ে সাধু ক'ম। কোৱা ককা, সোনকালে কোৱা। কৈছো ৰ তহঁতি প্ৰথমতে চব ভালকে বহি ল। এতিয়া ভালকে শুন। এখন গাঁৱত দুটা ককায়েক ভায়েক আছিল। ককায়েকৰ নাম আছিল যতীন আৰু ভায়েকৰ নাম আছিল ৰবীন। যতীনে তাৰ ভায়েকক ইমান ভাল পোৱা নাছিল। সি ভায়েকক চব কাম কৰিবলৈ দিছিল। সি অকল হাবিৰ পৰা খৰি আনি বজাৰত খৰিবোৰ বিকিছিল। এদিনাখন ৰাতিপুৱা ককাইদেউ, ৰাতি পুৱালে নহয়, শুই উঠা আকৌ। আজি খৰি আনিবলৈ নোযোৱা নি ককাইদেউ? উঠা আকৌ। আহিলি আৰু ৰাতিপুৱা জগাবলৈ। মই জানো নহয় মই কেতিয়া উঠিব লাগে। তইতো নিজৰ কাম কৰগে যা। তহঁতৰ পৰা শান্তি শুবও নোৱাৰা হলো। নহয় ককাইদেউ, মই ভাত বনাই আছো আৰু খৰিও যে নাই, সেইবাবে ভাবিলো তোমাক জগাই দিওঁ। চাবুচ ককাইদেৱে মোক সাধাৰণ কথা এটাতে ইমান খং কৰে। সেই হাবিখনৰ পৰাইচোন সদায় খৰি দিওঁ। আজি অকণমান আগলৈকে যাওঁ। এই ডাঙৰ গছডালেই ভাল হ'ব। এইডাল যদি মই কাটো তেতিয়া মোৰ 10-15 দিনৰ কাৰণে খৰি চিন্তা কৰিবলৈ দৰকাৰ নাই। ৰবা ভাই ৰবা, তুমি মোক নাকাটিবা। মই এজোপা যাদুই গছ হয়। মই এজোপা যাদুই গছ। মোক যদি তুমি নাকাটা মই তোমাক সদায় সোণৰ ফল দিম। সোণৰ ফল? ঠিক আছে মই তোমাক নাকাটো বাৰু। তুমি মোক তোমাৰ ফলটো দিয়া। ধন্যবাদ যাদুই গছ, মই আকৌ কাইলৈ আহিম। বাহৰে বাহ, মোৰ কি ভাগ্য। ভগৱানে যেতিয়া দিয়ে কোনেও ৰখাব নোৱাৰে। কিন্তু এই গছজোপাৰ কথা কাকো ক'ব নোৱাৰি। এতিয়াই মই সোণাৰীৰ ওচৰত গৈ এই ফলটো বিকি থৈ আহোঁ। দাদা, এইটো চাওকচোন। এইটো বিকিলে মই কিমান পইচা পাম? এইটো সোণৰ ফলচোন। এইটো তুমি মোক দিলে মই 10,000 টকা দিম। ঠিক আছে হ'ব, আপুনি পইচাটো দিয়ক। ৰবা, মই পইচা দি আছো। এইটো পইচা লোৱা। ঠিক আছে বাৰু দাদা, আহিছো। ঠিক আছে। ককাইদেউ, আজি ইমান দেৰি হ'ল নে? আজি খৰি কাটি থাকোঁতে বহুত দেৰি হ'ল। তই পিছে ভাত বনালি নে? বনালো। তুমি মুখ হাত ধুই লোৱা, মই ভাত বাঢ়ো। ককাইদেৱে দিনটো খৰি কাটি আহিছে, মই সোনকালে ভাতকেইটা বাঢ়ি দিওঁগৈ। এনেকে যাদুই ফল সদায় আনি থাকিলে মোৰ ওচৰত পইচাই পইচা। পইচা এনেকে সদায় পাই থাকিবলৈ হ'লে একো কাম কৰিবলৈ দৰকাৰ নাই। মই ঘৰতে বহি খাই থাকিব পাৰিম। এতিয়া যাওক, আজি দিয়া সোণৰ ফলটো সোণাৰীৰ ওচৰত বিকি থৈ আহোঁ। এইটো লোৱা ভাইটি। যাওঁ দাদা দেই। ঠিক আছে, যোৱা। ইও কিন্তু কম নহয় দেই। ইমান কম দামতে সদায় সোণ বিকি থৈ যায়হি। ই ক'ৰবাৰ পৰা চুৰ কৰি আনে নি বাৰু? মইনো কি কথাবোৰ ভাবি আছো। মোৰ কি মতলব আছে? মই পইচা পালেই হ'ল। ৰবীন, চাওঁ এইফালে আছোন। ককাইদেউ। আজি তই ভাত অলপ সোনকালে বনা দেই। মোৰ বেলেগ ভাগৰ লাগিছে, মই খাই পিনি শুমেই এতিয়া। ঠিক আছে, হ'ব বাৰু। ককাইদেউ, এইকেইদিন বজাৰত খৰি বিকি পিনি পইচা পাইছানে? আৰে, তোক খৰি বিকি পিনি পইচা পাইছিলো নাই পোৱা কেনে লাগে? নহয় মানে মোৰ স্কুলত এডমিশ্যনৰ পইচা দিবলগীয়া আছিল। নাই, মোৰ ওচৰত একো পইচা নাই। মই খৰি বিকি পিনি পইচা পোৱাই নাই এইকেইদিন। তুমিচোন এইকেইদিন বজাৰৰ পৰা সদায় আহোঁতে পইচা লৈ যোৱা দেখিছো। কি হ'ল তোৰ? তই মোৰ ওপৰত কথা কৈছ? তোৰ লাহেকে মোক বেছিকে চলিছে। তোক আজি কান্দি নেদেখাবি। যা ইয়াৰ পৰা। পইচা বিচাৰিবলৈ আহে, প্ৰথমতে পইচা নিজে ঘটিবলৈ শিকি ল। সদায় বাৰু এটা ফলকে আনিবলৈ ভাবিলে কিমান যাম। যাদুই গছজোপাই যদি এটা ফল দিয়াতকৈ সৰহকৈ ফল দি দিয়ে, তেতিয়া মই পইচাটোও একেলগে পাম, লগতে মই আৰু যাবও দৰকাৰ নাই। সদায় এটা ফল আনি থকাতকৈ আজি যাদুই গছজোপা ভয় খুৱাই পিনি সৰহকৈ ফল বিচাৰিব লাগিব। আগৰবাৰৰ নিচিনাকৈ কোঠাখন লৈ গৈ যাদুই গছজোপাক কাটিম বুলি ক'লেই যাদুই গছজোপাই সোণৰ ফলবোৰ দি দিব। শুনা যাদুই গছ, তুমি মোক সদায় এটা সোণৰ ফল দিয়াতকৈ আজি সৰহকৈ সোণৰ ফল দিয়া, নহ'লে মই কিন্তু তোমাৰ গুৰিটো কাটি দিম। আৰে, মই তোমাক সোণৰ ফল দিলোঁ আৰু তুমিয়ে মোক কাটিবলৈ আহিছা। কাটিবলৈ আহিছোঁ। তুমি যদি সৰহকৈ মোক সোণৰ ফল দি দিয়া, মই কিন্তু সঁচাকৈ তোমাৰ গুৰিটো কাটি দিম। তুমি ভালে মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। মই তোৰ ওচৰৰ পৰা সোণৰ ফল নোলোৱালৈকে আঁতৰি নাযাওঁ। ভালে কৈছোঁ, সোণৰ ফল দিবি নে গছ কাটিম? তই মানে ভালে ক'লে নুশুন। বিষাইছে বচোৱা কোনোবাই, বিষাইছে বচোৱা।
অলপ পিছত সন্ধিয়াই হ'ব এতিয়া। ককাইদেৱে আজি ইমান দেৰি কৰিছে। আগততো খৰি কাটিবলৈ গ'লে ইমান দেৰি কেতিয়াও নহয়, আজিহে ইমান দেৰি হৈছে, কিনো বা হৈছে। যাওঁ মই হাবিতে চাই আহোঁ। ককাইদেউতো সদায় এইফালে খৰি কাটিবলৈ আহে। সেই হাবিখনৰ ফালে যাওঁ। কি হ'ব এতিয়া? ইমান দূৰ আহিলোঁ অথনিৰ পৰা, ককাইদেউকচোন ক'তোৱে দেখা নাই। আৰু অলপ আগলৈ গৈ চাওঁচোন। নাই ক'তো নাই। ককাইদেউ বা কোনফালে খৰি কাটিবলৈ গ'ল? বচোৱা, কোনোবাই বচোৱা। সেইফালেচোন কোনোবাই চিঞৰিছে। যাওঁ মই চাই আহোঁ। ইমান বিষাইছে। ককাইদেউ, কি হ'ল তোমাৰ ককাইদেউ? ৰ'বা, তুমি চিন্তা নকৰিবা, মই এডাল এৰুৱাই দিম ৰ'বা। কিন্তু এডাল সোমাবলৈ পালে কেনেকৈ? ভাইটি, তই মোক বচাবলৈ আহিছ। তোকতো মই বহুত মাৰিলোঁ, বহুত কষ্ট দিলোঁ। যা মোক বচাব নালাগে, তই যা দে। নাই ককাইদেউ, মই তোমাক কেতিয়াও এনেকৈ এৰি থৈ নাযাওঁ। তুমি মোৰ নিজৰ ককাইদেউ। মই থকালৈকে তোমাক একো হ'বলৈ নিদিওঁ ককাইদেউ। মই তোমাক বহুত ভাল পাওঁ। কিন্তু কোনো কিন্তু নাই, তুমি মনে মনে ৰ'বা। আইঅ' ভাইটি, তই মোক বেয়া নাপাবি, তই মোক মাফ কৰি দে। মই বহুত পইচা পোৱাৰ কাৰণে তোক বেয়া ব্যৱহাৰ কৰিছিলোঁ। আজিৰ পৰা মই তোক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। আমি দুয়োটাই সদায় ভালদৰে মিলা প্ৰীতিয়ে থাকিম। কিন্তু ককাইদেউ, তোমাৰ ভৰিত এই কাঁড়ডাল সোমাল কেনেকৈ? মই বেছি পইচা আশাত সেই যাদুৰী গছজোপা কাটিবলৈ আহিছিলোঁ, যাৰ কাৰণে যাদুৰী গছজোপাই মোক এয়া শাস্তি দিলে। সেই যাদুৰী গছ মোক মাফ কৰি দিয়া। মই আৰু তোমাক কেতিয়াও অপকাৰ নকৰোঁ। মোৰ বহুত ভাল লাগিল, তুমি যে এটা ভাল মানুহলৈ পৰিৱৰ্তন হ'লা। এতিয়া তুমি মোৰ সকলো সোণৰ ফল ল'ব পাৰিবা। এইখিনি লোৱা, মোৰ সকলো যাদুৰী ফল। এইখিনি লৈ তোমালোকে সুখে শান্তিৰে বাস কৰাগৈ। আৰু এনেকৈ যাদুৰী গছজোপাই দিয়া সোণৰ ফলখিনি যতীন আৰু ৰবিনে দুয়োটাই আনি ভালদৰে থাকিবলৈ ল'লে। সেইকাৰণে মানুহে কেতিয়াও বেছি লোভ কৰিব নালাগে। বেছি লোভ কৰিবলৈ হ'লে মানুহে সদায় বিপদত পৰে। তেন্তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।